ছাৰ সোমাব পাৰিমনে? অঁ আহক। কি আছিলে কওকচোন? ছাৰ মোৰ মানুহজনীৰ পৰা মোক ডিভ'ৰ্চ লাগে, সেইকাৰণে আপোনাৰ ওচৰত ৰিপৰ্ট লিখিব আহিছোঁ। অঁ কিয় ডিভ'ৰ্চ দিয়ে আপুনি কওকচোন বুজাই। মোৰ মানুহজনে যোৱা 1 বছৰ ধৰি মোৰ লগত কথা পতা নাই বুজিছেনে ছাৰ, সেইকাৰণে তাইক মই ডিভ'ৰ্চ দিব বিচাৰিছোঁ। অঁ হয় নেকি? আপুনি কথাটো এবাৰ ভাবি চোৱা ভাল হ'ব নেকি আকৌ, কাৰণ এনেকুৱা মাইকী মানুহ পোৱা ভাগ্যহে কথা বুজিছে। এই এনেই থকাতকে মক্কেল এটাক কামোৰা। হেল্ল', হেল্ল', এইটো পুলিচ ষ্টেচন নেকি? হয় আপুনি পুলিচ নেকি? হয় আপোনাৰ তাত বাথৰুম আছে নাই বাৰু? আছে বাথৰুমত কুমুদ আছেনে? আছে। কুমুদ আছে যদি কুমুদটোৰ ওপৰত আপুনি 10 মিনিট বহি থাকক যাওক। চালাক কোন এইটো মোক কোমোৰাত 10 মিনিট বহি থাকিব কৈছে? ৰাতটোক আজি মই থানাত ধৰি আনি ঠিকছে পিটন দিম। এই কোনে ফোন কৰি নকয় দিয়া। হেল্ল', কোনে কৈছে? অঁ মই সদৰ থানাৰ পৰা অচি ছাৰে কৈ আছোঁ। অঁ ছাৰ কওকচোন কি হ'ল? হেল্ল', অকণমান আগতে কোনে ফোন কৰিছিলে মই থানালৈ? অঁ আমাৰ ল'ৰাটোৰ ওচৰতে মোবাইলটো আছিলে, মই অলপ বাহিৰত বজাৰত গৈছিলোঁ, সিয়ে কৰিছিলে হয়তো। সি মোক 10 মিনিট কোমোৰাত বহি থাকিব কৈছে। আচ্ছা আপোনাক কেতিয়া ফোন কৰিছিলে, কিমান দেৰি আগত ফোন কৰিছিলে? 10 মিনিটমান আগত ফোন কৰিছিলে সি। অঁ তেনেহ'লে আপুনি কোমোডটোৰ পৰা উঠি আহক, বহি থাকিব নালাগে আৰু তাত। কি? ছাৰ সোমাব পাৰিমনে? ৰাতিপুৱাৰ পৰা এতিয়াহে পেচেণ্ট এটা আহিছে দেই, মক্কেল এটা পাইছোঁ এতিয়া। অঁ আহক আহক। ছাৰ দাঁত এটা সৰাব লাগিছিলে। আপুনি এই চকীখনত বহকচোন, মুখখন মেলি দিয়ক আ আৰু মেলক আ আৰু মেলক আ আৰু মেলক। আৰু কিমান মেলিম ডাক্তৰ? এতিয়া কি আপুনি মোৰ মুখৰ ভিতৰত বহি পানি দাঁত সৰাব নেকি? ভাইটি ঘড়ী আছে নে তোমাৰ? অঁ আছে বৰ্তা। কেইটা বাজিলে চোৱাচোন। অঁ বাজিবলৈ 10 মিনিট আছে। মানে মই কথাটো বুজা নাই। বৰ্তা মোৰ ঘড়ীটোত মানে ঘণ্টা কালডাল নাই। ডাৰ্লিং তুমি যদি মোক বিয়া নাপাতা নহয়, মই সঁচাকৈ কৈছোঁ কিন্তু মই ছুইচাইড কৰি দিম। তেনেকৈ কিয় কৈছা? এনেকৈ ক'ব নাপায় নহয়। পৃথিৱীত কিমান ধুনীয়া ধুনীয়া ছোৱালী আছে, কাৰোবাক নহয় কাৰোবাকতো পাবাই। বাদ দিয়াহে, তুমিয়ে বিয়া পাতিব বিচৰা নাই, আকৌ তুমি ধুনীয়া ছোৱালীৰ কথা কৈছা।